ছাৰহঁত ক'ত গ'লগৈ আহিলে খাটনিয়াৰ ছাৰ মেডামে মোৰ গোটেই কনচেপ্টটো সলনি কৰি পেলালে আপোনালোকক লৈ মেডামে কি সপোন দেখিছে সোধক মেডাম মই ৰাতি শুই থকাৰ সপোন দেখাৰ কথা কোৱা নাই মই আচলতে থানাখনক লৈ এটা সপোন দেখিছো আপোনালোকক লৈ দেখিছো আমাৰ হাতত এতিয়াও 4 বছৰ সময় আছে গতিকে এই 4 বছৰত আমি কাৰোবাক নহয় কাৰোবাক ভালকৈ প্ৰস্তুত কৰিব লাগিব কিহৰ কথা কৈ আছে বাৰু অলিম্পিক বলক আমি ফায়াৰিং ৰেঞ্জৰ পৰা আহোঁগৈ বলক আহক ফুৰি অহাও হ'ব বলক গাৰ্ড আপোনালোক অকণমান ইয়াতে থাকক আমি ফায়াৰিং ৰেঞ্জৰ পৰা আহি আছো হ'ব ঠিক আছে খাটনিয়াৰ তালৈকে নাযাওঁ আৰু বহুত দূৰ হ'ব ইয়াতে কৰিম আমি ইয়াত ক'ত কৰিব ৰুমতে কৰিম ৰিস্কি নহ'ব হেই একো নহয় ইয়াতে কৰিম আমি তৰামাই তোমালোক অকণ বাহিৰলৈ যোৱা ৰাকেশ তই যা সবকে অলিম্পিকলৈ পঠিয়াই আপুনি সেই অলিম্পিকলৈ পঠিওৱাটো জানো বেয়া কথা বেয়া কাম নহয় সেই বোলে সকলোৰে মূৰটো এনেকে খাব নেকি নাখাওঁ হৈ গ'ল আৰু হৈ গ'ল বুজিছে মেম আজি 4-5 দিন হ'ল চবে কাম বন বাদ দিছে মোৰ মূৰটো খাই শেষ কৰি দিছে মাষ্টাৰ মাইণ্ড এখেতহে শ্বুট কৰি দিয়ক কি মেডাম পুলিচৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই যাব আপোনাক কোনেও বিশ্বাস কৰিব নোৱাৰে খাগৰিয়া আপুনি শ্বুট কৰক মই এনকাউণ্টাৰ বুলি লিখি দিম ওকে মেম একো নকৰি Sorry, খাটনিয়াৰ মই পৰিয়াল থকা মানুহ কি খাই আহিলা আজি ৰুটি গাইটা পদুম বৰ গৰম দেই